নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে সকলো? নিশ্চয় ভালেই আছে চাগে। আপোনালোকক আজি মনালিছা অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আপোনালোকে কিছুমান সপোনত দেখা চৰাই চিৰিকটি, জীৱ জন্তুৰ খোৱা লোৱা কিছুমান উপকাৰিতা কথা কম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰতে হৈছে আপোনালোকে কেতিয়াবা যদি সপোনত পাৰ চৰাই দেখা পায় তেনেহ'লে জানিব আপোনালোকৰ ধন আৰু সম্পত্তি লাভ হ'ব। ২ নম্বৰতে আপোনালোকে কেতিয়াবা যদি হাতীৰ পিঠিত উঠা দেখা পায় তেনেহ'লে বাস্তৱ সংসাৰত সন্মান বৃদ্ধি হ'ব। ৩ নম্বৰতে কেতিয়াবা যদি আপোনালোকে সপোনত ফুলনি দেখা পায় তেনেহ'লে জানিব সৎ মানুহৰ লগত পৰিচয় হ'ব। ৪ নম্বৰতে আপোনালোকে কেতিয়াবা যদি সপোনত ঋষিমণিক দেখা পায় তেনেহ'লে সাংসাৰিক উন্নতিৰ সূচনা হ'ব। আৰু ৫ নম্বৰতে কেতিয়াবা যদি বন্ধু বান্ধৱীসকল সপোনত নিজকে ভাত খাই থকা যদি দেখা পায় তেনেহ'লে জানিব আপোনাৰ আৰ্থিক উন্নতি হ'ব। কেনে লাগিল বন্ধু বান্ধৱীসকল? মোক জনাব। ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব।